মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটোৰ ইয়াৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰশ্ন: এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। কথাষাৰ ব্যাখ্যা কৰা। নাইবা বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? উত্তৰটো হ'ব এনেকুৱা: বিজ্ঞানৰ বিকাশত পৰ্যবেক্ষণৰ ভূমিকা যে অপৰিসীম, এই কথা বুজাবলৈ উক্ত বাক্যটো কোৱা হৈছে। আদিম বিজ্ঞানীজনে হয়তো শিল দলিয়াই থাকোঁতে জুই উঠা দেখিলে আৰু বাৰে বাৰে তাৰ পৰীক্ষা কৰিলে, আৰু তাৰ পৰাই তেওঁ জুইৰ ধৰ্ম, জুইৰ ব্যৱহাৰ আদি শিকিছিল। এই পৰ্যবেক্ষণ প্ৰক্ৰিয়া আজিৰ যুগতো নিৰন্তৰ চলি আছে। মাত্ৰ ইয়াৰ বাবে বহু উন্নত যন্ত্ৰপাতিৰ ব্যৱহাৰ হৈছে। দূৰৰ বস্তু পৰ্যবেক্ষণ কৰিবলৈ দূৰবীন, সূক্ষ্ম বস্তু চাবলৈ অনুবীক্ষণ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ, বৈদ্যুতিন তৰ্জু, পদাৰ্থ কণিকা তৰক আদি অনেক উন্নত যন্ত্ৰপাতিৰ ব্যৱহাৰ হৈছে। ইয়াৰ ফলত এৰোপ্লেন, দূৰভাষ, বেগী যান বাহন ইত্যাদি নানা বিষয়ত অনেক যন্ত্ৰপাতিৰ আৱিষ্কাৰ হৈছে। ইয়াৰ উপৰিও পৃথিৱী, চন্দ্ৰ, সূৰ্য, সৌৰজগত তথা বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে প্ৰচুৰ জ্ঞান মানুহে আয়ত্ত কৰিছে। চিকিৎসা, খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা দীক্ষা, প্ৰতিৰক্ষা আদি বিষয়ৰ অনেক সমস্যা সমাধানৰ পথ ওলাইছে, আৰু এনেকৈয়ে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানৱ সভ্যতাও আগবাঢ়ি গৈছে। প্ৰশ্ন: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। উত্তৰটো হ'ব এনেকুৱা: উক্ত বাক্যটি ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে ৰচনা কৰা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ মনৰ অনুসন্ধিৎসা আৰু নতুনক গ্ৰহণ কৰিব পৰাৰ গুণে বিজ্ঞানৰ উন্নতিত প্ৰচুৰ অৰিহণা যোগায়। বিজ্ঞানৰ উন্নতিৰ মূলতে হৈছে মানুহৰ যুক্তিবাদী মন আৰু নতুন চিন্তা চৰ্চা, কৰ্ম পদ্ধতি, সমাজ ব্যৱস্থা আদিক আদৰি লোৱাৰ মানসিকতা। পৰিৱৰ্তনবিহীন আকোৰগোজ মনোভাৱৰ মানুহৰ উন্নতি নহয়, কাৰণ তেওঁৰ মন মুকলি নহয়। মুকলি মনে সদায় সত্যৰ সন্ধান কৰে। পৰ্যবেক্ষণ, পৰীক্ষণ আদিৰে কোনো ধাৰণা অলাগতিয়াল বা ক্ষতিকাৰক বুলি বুজিলে তাক পৰিত্যাগ কৰিব পাৰে। সেইকাৰণে মুকলি মনৰ সমাজত কোনো ব্যক্তিয়ে নতুন কিবা আৱিষ্কাৰ কৰিলে তাক সংকোচবিহীনভাৱে প্ৰকাশ কৰিব পাৰে। লেখকে ইয়াৰ উদাহৰণ দিবলৈ গৈ কৈছে যে আমাৰ পুৰণি প্ৰকৃতি নিৰ্ভৰ পৰম্পৰাগত কৃষি পদ্ধতিতকৈ বহু বেছি উৎপাদন সক্ষম আধুনিক কৃষি পদ্ধতিৰ আৱিষ্কাৰ হৈছে, আৰু এই পদ্ধতিৰে খেতি কৰি আজি জনসংখ্যাৰ বিস্ফোৰণৰ সময়তো খাদ্যৰ চাহিদা পূৰণ কৰিব পৰা গৈছে। ইয়াৰ মূলতে আছে মানুহৰ মুকলি মনৰ চিন্তাধাৰা। অন্ধবিশ্বাস, কুসংস্কাৰ আচ্ছন্ন সমাজত এনেকুৱা নতুন উন্নত চিন্তা আৰু কৰ্মৰ প্ৰচাৰত বাধা দিয়া হয়, কাৰণ তেওঁলোকৰ মনবোৰ মুকলি নহয়। ফলস্বৰূপে তেনেকুৱা সমাজ যুগ যুগ ধৰি পিছ পৰি থাকিব পাৰে। প্ৰশ্ন: বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰা। উত্তৰ: অন্ধবিশ্বাসৰ মূল কাৰণ হৈছে মানুহৰ অজ্ঞতা আৰু যুক্তি বুদ্ধিৰে কোনো কথা বিচাৰ কৰি চাব নোখোজাৰ মানসিকতা। আমাৰ সমাজৰ দৰে পৃথিৱীৰ প্ৰতিখন সমাজতে এনেকুৱা অন্ধবিশ্বাসৰ প্ৰচলন দেখা যায়। আমাৰ সমাজত প্ৰচলিত তেনেকুৱা তিনিটা প্ৰধান অন্ধবিশ্বাসৰ বিষয়ে আলোচনা কৰা হ'ল। ডাইনী হত্যা। কোনো ক্ষতিকাৰক অপদেৱতা, ভূত পিশাচ আদিক বশীভূত কৰি আন মানুহৰ ক্ষতি কৰা বুলি বিশ্বাস কৰা হয়। সেয়ে এই সমাজৰ ক্ষতিকাৰক মানুহগৰাকীক নাৰী অথবা পুৰুষ নিৰ্বিশেষে
কঠোৰ শাস্তি দিয়াৰ উপৰিও নিৰ্মমভাৱে হত্যা কৰা দেখা যায়। অশিক্ষিত কুসংস্কাৰ আছন্ন সমাজত ইয়াৰ প্ৰভাৱ অধিক। একমাত্ৰ শিক্ষা আৰু সামাজিক সচেতনতাই এই সামাজিক ব্যাধিক হয়তো আঁতৰ কৰিব পাৰিব। বিভিন্ন ৰোগৰ বিষয়ে অন্ধবিশ্বাস। বসন্ত ৰোগ, কলেৰা আদিৰ কাৰণ এটা সময়ত কোনো দেৱী বা ভূত পিশাচৰ প্ৰভাৱত হোৱা বুলি ধাৰণা কৰা হৈছিল। এতিয়াও বহু সমাজত এই কথা বিশ্বাস কৰা হয়। কিছুমান অতি ক্ষুদ্ৰ ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিষক্ৰিয়াৰ কাৰণে আমাৰ শৰীৰত এইবোৰ ৰোগে দেখা দিয়ে। উপযুক্ত চিকিৎসা কৰিলে ৰোগ নিৰাময় হয়। তাৰ পৰিৱৰ্তে অন্ধবিশ্বাসৰ বশীভূত হৈ পূজা পাতল, নাম কীৰ্তন আদি নিৰাময়ৰ ব্যৱস্থা ৰূপে কৰিবলৈ গ'লে ৰোগ আৰোগ্য নহয়। মৃতকৰ প্ৰেতকাৰ্য। মানুহৰ মৃত্যুৰ পাছত তেওঁৰ আত্মা স্বৰ্গবাসী হ'বৰ বাবে অথবা নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ সমাজত এতিয়াও নানা প্ৰকাৰৰ দান দক্ষিণা, পূজা পাতল আদিৰ ব্যৱস্থা কৰে। বহু সমাজত এই কাৰ্যৰ কাৰণে ধাৰ ঋণ কৰি সামৰ্থ্যৰ বাহিৰলৈ গৈও মানুহে খৰচ কৰি সৰ্বশান্ত হয়। একমাত্ৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আজি সমাজৰ বুজন সংখ্যক মানুহে মৃতকৰ প্ৰেতকাৰ্যৰ বাবে অৰ্থনৈতিকভাৱে শোষিত আৰু ক্ষতিগ্ৰস্ত হৈ আহিছে। প্ৰশ্ন: সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? উত্তৰ: সপোনত পোৱা ঔষধ নাইবা কোনো ব্যক্তিয়ে দৈৱ শক্তি লাভ কৰি সকলো ৰোগৰ নিৰাময় কৰিব পৰা ক্ষমতা লাভ আদি কথা বা ঘটনাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। অসুস্থ মানসিকতাৰ লোকে বা দুষ্ট প্ৰকৃতিৰ কিছুমান লোকে সহজতে ধন ঘটাৰ উপায়স্বৰূপে এইবোৰ কাৰ্য কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ প্ৰকৃতিৰ চাৰিওফালে ভৰি থকা বিভিন্ন ঔষধি গছলতাৰ ৰোগ নিৰাময় কৰিব পৰা ক্ষমতাবোৰ মিছা। মানসিক অসুস্থতাৰ কাৰণেও মানুহে সপোন দেখি এনে ঔষধ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰিব পাৰে। সেয়ে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা নকৰাকৈ অকল স্বপ্নপ্ৰাপ্ত ঔষধ বুলিয়ে তাৰ ওপৰত ভৰসা কৰি চিকিৎসা কৰাটো অনুচিত। প্ৰশ্ন: বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? উত্তৰ: বাহ্যিক জীৱনৰ প্ৰয়োজনীয় বস্তু বুলিলে বৰ্তমান সময়ত প্ৰচলিত বিভিন্ন আৰামদায়ক আৰু সময় ৰাহি কৰা যন্ত্ৰপাতিবোৰৰ কথা কোৱা হৈছে। টিভি, মোবাইল ফোন, কম্পিউটাৰ, দ্ৰুতবেগী যান বাহন, ATM, ফ্ৰিজ, AC আদি বিভিন্ন প্ৰকাৰৰ বৈজ্ঞানিক যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ অৰ্থ এইটো নহয় যে ব্যক্তিগৰাকীৰ মনটোও বৈজ্ঞানিক চিন্তাধাৰাৰে সমৃদ্ধ হ'ব। তাৰ পৰিৱৰ্তে ব্যক্তিগৰাকী নানা কুসংস্কাৰ আছন্ন অন্ধবিশ্বাসীও হ'ব পাৰে। ব্যক্তি এগৰাকীৰ যুক্তিনিষ্ঠ প্ৰগতিবাদী মনটোহে আমাৰ সমাজৰ অগ্ৰগতিৰ বাবে অতি মূল্যৱান। বিজ্ঞানে মানুহক সদায় যুক্তি নিৰ্ভৰ আৰু সত্য সন্ধানী হ'বলৈ প্ৰেৰণা যোগাই আহিছে। প্ৰশ্ন: মুকলি মন মানে কি? উত্তৰ: মুকলি মনৰ অৰ্থ হৈছে যিটো সঠিক বা উচিত তাক গ্ৰহণ কৰা আৰু কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাৰ ক্ষমতা। আবদ্ধ মনে কেতিয়াও নতুন চিন্তাধাৰা গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোক হৈছে পৰম্পৰাবাদত বিশ্বাসী। ধৰ্মগ্ৰন্থ, ধৰ্মগুৰু, সামাজিক ৰীতি নীতি, পৰম্পৰা আদিয়ে যেনেদৰে পথ নিৰ্দেশ কৰে, ভুল হ'লেও বা ক্ষতিকাৰক হ'লেও তাক গ্ৰহণ কৰি চলি থাকে। প্ৰকৃত বিজ্ঞানীসকল হৈছে এনে মুকলি মনৰ অধিকাৰী। তেওঁলোকে হেজাৰ বছৰীয়া ক্ষতিকাৰক কোনো পৰম্পৰা বা বিশ্বাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এসময়ত কোনো বিজ্ঞানীয়ে যদি সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে প্ৰদক্ষিণ কৰে বুলি কৈছিল, তেন্তে তেওঁ ধৰ্মীয় কথা অৱমাননা কৰা বুলি মৃত্যুদণ্ড পৰ্যন্ত বিহা হৈছিল। ইয়াত বিজ্ঞানীগৰাকী হ'ল মুকলি মনৰ গৰাকী আৰু শাস্তিদাতাসকল হ'ল আবদ্ধ মনৰ গৰাকী।
প্ৰশ্ন ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? উত্তৰ বিজ্ঞানে সদায় যুক্তি প্ৰমাণ পৰ্যবেক্ষণ পৰীক্ষা আদিৰ ওপৰত ভিত্তি কৰিহে কোনো এটা সিদ্ধান্তত উপনীত হয়। ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ অস্তিত্বৰ বিষয়ে কোনো প্ৰমাণ বিজ্ঞানৰ যন্ত্ৰপাতিয়ে দিব পৰা নাই, অথবা কোনো পৰীক্ষাগাৰতো তাৰ অস্তিত্ব ধৰা পেলাব পৰা নাই। সেইকাৰণে বিজ্ঞানত ভূত প্ৰেত আদিৰ অস্তিত্ব নাই বুলি কোৱা হয়। এই বিষয়ে বিজ্ঞানীসকলৰ একাংশই নিৰন্তৰ গৱেষণা চলাই আছে। প্ৰশ্ন আদিম মানৱে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? উত্তৰ প্ৰকৃতিৰ কিছুমান ঘটনাৰ পৰাই আদিম মানৱে জুইৰ আৱিষ্কাৰ কৰিছিল। বজ্ৰপাত, আগ্নেয়গিৰি, বনজুই, শিলে শিলে খহনি খোৱা বা খুন্দা খোৱা আদি ঘটনাৰ পৰা আদিম মানৱে জুইৰ উপস্থিতিৰ কথা জানিব পাৰিছিল। হয়তো কোনো আদিম মানৱে শিল দলিয়াই থাকোঁতে জুই উঠা দেখিবলৈ পালে আৰু তেনেকৈ জুইৰ আৱিষ্কাৰ কৰিলে। তাৰ পাছত জুইৰ ধৰ্ম অধ্যয়ন কৰি তাক কেনেকৈ ব্যৱহাৰ, সংৰক্ষণ আৰু উৎপাদন কৰিব পাৰি তাক আয়ত্ত কৰি ল'লে। প্ৰশ্ন বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ অৰ্থপক্স ভাইৰাছ আদি প্ৰায় 22 বিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বিষাণুৰ পৰা বসন্ত ৰোগৰ উৎপত্তি হয়। প্ৰশ্ন আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ বিজ্ঞান বুলি কোৱা হয়। প্ৰশ্ন যাদুমন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ যাদুমন্ত্ৰ বা তাবিজ বিভূতি আদিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।